Hello viewers, আপোনালোকে আগৰ ভিডিঅ'টোত নিশ্চয় ফ্ৰেকচনৰ এডিশ্যনটো চালে। যোৱা ভিডিঅ'টো বহুত দীঘলীয়া হোৱা বাবে তাত সাবট্ৰেকচন অৰ্থাৎ বিয়োগটো শিকাব পৰা নগ'ল। আজি আমি ইয়াতে সাবট্ৰেকচন আৰু মাল্টিপ্লিকেশ্যন দুটা শিকিব চেষ্টা কৰিম। চাই লওঁ কিমান টাইম লাগে। বলক আমি ইয়াতে আজি সাবট্ৰেকচনটো কৰোঁ। আৰু সাবট্ৰেকচন কৰাৰ ফ্ৰেকচনৰ সাবট্ৰেকচন কৰা মেইনটো আপোনালোকে কৈছিলোঁ আগতে যে ফ্ৰেকচন এটাৰ যিটো ডিনমিনেটৰ হয় সেইটো আমি কমন কৰি ল'ব লাগে, ৰিনেম কৰি পেলাই। তাৰপিছত আমি সাবট্ৰেক্ট কৰিব লাগে। ধৰক এইটো এটা ফ্ৰেকচন, এটা আছে 5/10। এইটোক আমি কওঁ ডিনমিনেটৰ। আৰু আমি এইটোক কওঁ নিউমিৰেটৰ। ঠিক আছে, এইটো মনত ৰাখিব। যিটো তলৰটো ডিনমিনেটৰ আৰু ওপৰৰটো নিউমিৰেটৰ। আমি ফ্ৰেকচনৰ প্ৰব্লেম সলভ কৰিবৰ বাবে আমি কি কৰিব লাগিব? আমি সদায় এই তলত যে দেখিছে আপোনালোকে এইকেইটা, এই ডিনমিনেটৰকেইটা সদায় কমন কৰি ল'ব লাগিব। যিহেতু আমাৰ যিটো প্ৰথম অংক আছে, প্ৰথম অংকটোত আমাৰ ডিনমিনেটৰটো সমান আছে, গতিকে আমি এইটোক ৰিনেম নকৰোঁ। চিম্পলি কি হ'ব, আমি যদি দুটা সেম ডিনমিনেটৰ থাকে আমি জানোৱেই এটা কমন লৈ ল'ম, 10 হ'ল। আৰু ওপৰত কি আছে, চিম্পলি 7 - 3 কিমান হ'ব? 4 হৈ গ'ল। এতিয়া আমি 4/10 পাই গ'লোঁ। 4/10টোক আমি অকণমান চিম্পলিফাই কৰিব পাৰোঁ। চাওক আপোনালোকে, যদি 2 দি কৰোঁ, যদি 2 দি ডিভাইড কৰোঁ, 2 × 2 = 4, আৰু ইয়াক কিবা যাব 2 × 5 = 10। তাৰমানে চিম্পলিফাই কৰি আমাৰ 2/5 আমি এনচাৰ পাই গ'লোঁ। নেক্সটটো চাওক, ইয়াতে যেনেকৈ আমাৰ প্ৰথম মেথছটোত আমাৰ দুটা ডিনমিনেটৰ সেম আছিলে, কমন আছিলে, গতিকে ইয়াতো সেম নাই। এইটো চাইছে, ইয়াতে দুটা, ইয়াতে আছে 12 আৰু এটা আছে 3। গতিকে আমি এইটো কমন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? কমন ডিনমিনেটৰ কৰিবৰ কাৰণে আমি এই ফ্ৰেকচনটো যে আছে, এই ফ্ৰেকচনটো আমি ৰিনেম কৰি ল'ম। ৰিনেম মানে এইটো নহয় যে আমি ইয়াৰ ভেলুটো চেঞ্জ কৰি দিম। আমি ইয়াৰ ভেলু চেঞ্জ নকৰোঁ, আমি ফ্ৰেকচনটো ৰিনেম কৰিম। কেনেকৈ কৰিম? এটা ফৰ্মুলা আছে আমাৰ, যিটো চবে জানে আপোনালোকে, LCM, যিটো লিষ্ট কমন মাল্টিপল বুলি কয়। LCM লৈ ল'ম। LCM লৈ পেলাই আমি ফ্ৰেকচনটো জাষ্ট ৰিনেমহে কৰিম দেই, কিন্তু আমি এইটো ইয়াৰ ভেলু চেঞ্জ নকৰোঁ। ঠিক আছে, ইয়াতে চাওক, ইয়াতে 12 আছে আৰু ইয়াতে 3 আছে। গতিকে 12 আৰু 3 আমি LCM উলিয়াই ল'ম। অলপ চাওঁ, 12 আৰু আছে 3, ইয়াৰ মাল্টিপল আমি উলিয়াই চাম। আৰু মাল্টিপল জেনেৰেলি 5-6টা নাম্বাৰ উলিয়ালে হ'ল, তাতকৈ বেছি যাব নালাগে, ইমানৰ ভিতৰত ওলাই যায়। ঠিক আছে, 12 1 × 12, 12 2 × 24, 12 3 × কিমান 36, 12 4 × 12 কিমান হ'ব? 48। 4টা উলিয়াই লওঁ। আৰু এটা কি আছে, 3, 1 × 3, 3 × 2 = 6, 3 × 3 = 9, 3 × 4 = 12। চাওক, ইয়াতে আমাৰ পাই গ'লোঁ এইটো লয়েষ্ট কমন মাল্টিপল, মানে যিটো একদম চবতকৈ সৰু, যিটো দুটা ফিগাৰত, ইয়াতে আৰু ইয়াতে দুটাতে কমন আছে। কি হয়, এইটো LCM বুলি কওঁ, জানে আপোনালোকে, আগতে দেখাইছোঁ। ইয়াৰে কি হ'ল 12। গতিকে ইয়াতে আমি কি পাই গ'লোঁ? এইটো মই মুচি দি আছোঁ হা। এইটো মেথছত আমাৰ কি পালোঁ? এতিয়া 12টো কমন, 12 ইয়াতো 12 কৰি ল'ম।
আমি কি কৰিম এই ফ্ৰেকশ্যনটো যে আমি তলত যে ডিনমিনেটৰটো যে সেম কৰিছো 12 কৰিছো এটো মানে আমি ইয়াতে আমি কিন্তু ইয়াৰ ভ্যালুটো চেঞ্জ নহব ইয়াৰ জাস্ট ফ্ৰেকশ্যনটো ইটো যে আছে ৰিনেম ফ্ৰেকশ্যনটো ৰিনেম কৰিম গতিকে ইয়াতে চাওক 12 ৰ লগত কি পূৰণ কৰিলে 12 হ'ব এটা এটো সেমে আছে গতিকে ওপৰটো ইয়াতে যদি 12 ৰ লগত 1 পূৰণ কৰিলে 12 হয় ওপৰটো সেম হ'ব তলত যি কৰিব লাগে আমি ওপৰটো এটো একে কৰিব লাগে জানি আপোনালোকে গতিকে এটো কিমান হ'ব সেম থাকিব 11 থাকিব মাইনাস থাকিলে ঠিক আছে মুছিলৰ বাইখিনি বস্তু আৰু লাগে তাৰ পিছত এটুত চাও এটুত কি আছে এটুত আমি 12 কমন লৈছো ঠিক আছে এটো কেনেকৈ ৰিনেম কৰিম আমি ইয়াতে চাও আমি ইয়াতে 3 ৰ লগত কি মাল্টিপ্লাই কৰিলে 12 পাইছিলো 4 ঠিক আছে গতিকে তলত আমি জানো ইকুৱেশ্যনটো তলত যেটো দি আমি কৰিব লাগে ওপৰটো সেম কৰিব লাগে গতিকে আমি ওপৰটো 2 ৰ লগত 4 মাল্টিপ্লাই কৰিম পাম 8 এটা চাও এটা যেটো 12 বাই 8 বাই 12 হল কিন্তু ওপৰত 2 বাই 3 হে আছিল ওপৰত 2 বাই 3 আছিল কিন্তু তলত কি হল তলত যদিও আমি 2 বাই 3 টো ৰিনেম কৰি কিনে সৰি তলত যদিও আমি 2 বাই 3 ৰিনেম কৰি কিনে 8 বাই 12 কৰিছিলো কিন্তু ইয়াৰ ভ্যালু চেঞ্জ হোৱা নাই ইয়াৰ জাস্ট ৰিনেম হৈছে ঠিক আছে ঠিক আহক এতিয়া আমি আমাৰ ডিনোমিনেটৰটো কমনটো পাই গলো 12 গতিকে কি হ'ব এটা কৰি দিও এদিকে 12 টো তলৰ 12 যেটো ডিনোমিনেটৰ আছে এটো ডিনোমিনেটৰ সানে ডিনোমিনেটৰ বুলি কয় এটো তলত কমন লৈছো 12 আৰু ওপৰত আছে 11 আৰু 8 11 ৰ পৰা 8 গলে কি থাকে জানে আপোনালোকে 3 থাকে 3 বাই 12 হৈ গল ঠিক আছে আৰু আমি এটো সিম্পলিফাই কৰিব পাৰো নেকি পাৰো মানে 3 1 গুণ 3 কাটা গল ইয়াত ওপৰত আৰু 3 4 গুণ 12 কাটা গল কি থাকিল आंसर সিম্পলিফাই আমি কিমান পালো সিম্পলিফাই কৰি গলে 1/4 এটো आंसर ভিউয়ার্স আশা কৰো ভিডিওটো আপোনালোক বুজি পালে যদি বুজি পাইছে এটা লাইক কৰিব আৰু কমেন্ট কৰিব আৰু যদি আপোনালোকৰ মনোপুত ভিডিও হোৱা নাই তেনেহলে জনাব আগলৈকে ভালকে বনাব ট্ৰাই কৰিম আজিটো আমাৰ ভিডিওটো দীঘলীয়া হৈ গল গতিকে আজি ভিডিওটো ডিভিজনটো নিশিকাও আমি নেক্সট ভিডিওত ডিভিজনটো শিকিম একদম মানে ইজি সিস্টেমত হ'ব আজিলৈকে এৰিছো